নমস্কাৰ সকলোকে অসমীয়া বোৱাৰী মধুস্মিতাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি খুবেই ইণ্টাৰেষ্টিং ভিডিঅ'। আহক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক ক'ম ঘৰতে উপলব্ধ সামগ্ৰীৰে আপুনি কেনেকৈ নিজৰ ছালখনৰ যত্ন ল'ব। ইয়াৰ কাৰণে আমাক লাগিব অকণমান দৈ, নেমু, চেনি, গোলাপ জল আৰু এলোভেৰা জেল। প্ৰথমে মই এতিয়া মোৰ মুখখন নৰ্মেল পানীৰে ৱাছ কৰি ল'ম। হৈ গৈছে, মুখখন ধুই ল'লোঁ। এতিয়া মই গামোচাখন আনি মুখখন মুচি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এতিয়া মই মুখখন মুচি ল'লোঁ। মুখখন মুচি এতিয়া মই যিহেতু ড্ৰাই মোৰ স্কিনখন আগতেও কৈছোঁ, সেইটোৰ কাৰণে মই খুব কমেই ফেচ ৱাছ ইউজ কৰোঁ আৰু গা ধুলেও মই চাবোন তেনেকৈ নিদিওঁৱে, মানে ইউজ নকৰোঁৱে আৰু সেইটোৰ কাৰণে মই মাজে সময়ে নেমু কফি পাউডাৰ এইবিলাকেৰে মুখখন চাফা কৰোঁ অকণমান। আজি মই মুখখন ফাৰ্ষ্ট চাফা কৰি ল'ম। ৰ'ব, মই আপোনালোকক দেখুৱাই আছোঁ। নেমু আৰু চেনিৰে, এয়া নেমু আৰু এয়া চেনি। এনেকৈ মুখখন যিমান পাৰে সিমান চাৰ্কুলাৰ মোশ্যন ছিষ্টেমত মানে এনেকৈ চাফা কৰিব লাগে, ক্লিন কৰিব লাগে। তেতিয়া মুখখন মানে ডিপলি চাফা হয় আৰু মোৰ বাৰু স্কিন ইমান ভাল নহয়, তথাপি যিমান পাৰোঁ সিমান অকণমান সময় সুবিধা পালে ল'ৰাৰ লগত এতিয়া ইমান স্কিনৰ যতন ল'ব সময় নহয়, লওঁ কেতিয়াবা। নেমুখিনি মাজে সময়ে অকণমান এনেকৈ আপোনালোকে টিপি দিব যাতে ৰসটো স্কিনত এডজাষ্ট হয়। নেমুত নহয় সাংঘাতিক গুণ আছে। নেমুৱে আপোনালোকৰ স্কিনৰ দাগবোৰো নোহোৱা কৰাটো বহুত সহায় কৰে। আৰু যে ঘামুচি বা এইবিলাকৰ কাৰণেও যদি আপোনালোকে নেমু ইউজ কৰে ভাল হয়, কিন্তু সাংঘাতিক ধৰে কিন্তু দেই। মই নিজেও প্ৰমাণ পাইছোঁ, নেমু সানি কিনে মোৰ মানে ঘামুচি ঠিক হৈছিলে, কিন্তু এনেকুৱা ধৰিব নহয়। আপোনালোকক ধৈৰ্য্যৰ পৰীক্ষা ল'ব নেমুৱে। মুখখনতো এনেকৈ নেমু সানিলে অকণমান অকণমান ধৰে, কিন্তু এইটো মানে ভালৰ কাৰণে বুলি কয়। মোৰো মুখখনত দাগ চাগ পৰি অৱস্থা নোহোৱা হৈ গৈছে। এতিয়া ময়ো প্ৰায় মাজে সময়ে নেমু লগাবই লাগিব নেকি। মই বহুত এলেহুৱাও যে, সেইটোৰ কাৰণে মই মানে কিছুমান ঘৰুৱা উপায় জানিলেও মানে মই ব্যৱহাৰ নকৰোঁ। এতিয়া প্ৰায় 10 মিনিটমান মোৰ এনেকৈ কৰি লওঁ। কৰি লোৱাৰ পিছত মই আপোনালোকক আকৌ লগ পাই আছোঁ দেই। এতিয়া মোৰ প্ৰায় 10 মিনিটমান হৈ গৈছে স্কিনখনত এনেকৈ অকণমান মাছাজ কৰা। এতিয়া মই এইখিনি আকৌ নৰ্মেল পানীৰে ধুই লওঁ। চাই থাকিব, মই মুখখন ধুই লওঁ। এতিয়া মই মুখখন মুচি লওঁ। আপোনালোকে যিমান পাৰে মুখখন এনেকুৱা কোমল কাপোৰেৰে লাহে লাহে মুচিব। মই আপোনালোককহে কৈছোঁ, কিন্তু মোৰ যেতিয়া মানে বহুত মানে জল্দি হৈ যায়, মই একদম যি পাওঁ সেয়াৰে মুখখন খুব মানে ৰাফলি মুচি দিওঁ। কিন্তু আমি তেনেকৈ মুখখন কেতিয়াও মুচিব নালাগে, এনেকুৱা লাহে লাহে কোমল কাপোৰে এনেকৈ মুচিব লাগে। এতিয়া মোৰ মুখখন হৈ গৈছে ড্ৰাই। এতিয়া মই ফেচ পেকটো লগাম। এতিয়া মই ফেচ পেকটোৰ কাৰণে দৈ যে লৈছিলোঁ তাত অকণমান এল'ভেৰা জেল দি দিলোঁ। তাৰপিছত এয়া নেমু আছিলে নহয়, অকণমান নেমুৰ ৰস দি দিওঁ। আৰু ইয়াতে মই এল'ভেৰা গোলাপ জল অকণমান দি দিছোঁ। আৰু যদি আপোনালোকৰ ওচৰত মৌ থাকে, আপোনালোকে মৌ ইউজ কৰিব পাৰে। এইখিনি পেকটো বহুত পনীয়া হৈছে, মানে পনীয়া মানে দৈখিনিও অকণমান পনীয়া আছিলে,
তো আপোনালোকে পাৰিলে ব্ৰাছেৰে ইউজ কৰিব, ব্ৰাছেৰে লগালে ভাল হ'ব আৰু বেছি। এইখিনি ভালকৈ মিক্স কৰি লওঁ। মিক্স কৰি লৈ এতিয়া মই এইখিনি মুখত এপ্লাই কৰিম। মই এইখিনি মুখত লগাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাইছোঁ। এতিয়া মই এইখিনি মুখত ভালকৈ লগাই লৈছোঁ। এতিয়া মই এইখিনি পেকটো 10 পৰা 15 মিনিটমান সময় ফেচত ৰাখি থৈ দিম। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মোৰ এইখিনি 10 মিনিট হৈ গ'ল, 10-12 মিনিটমান হ'ল। মই এতিয়া এইখিনি মই নুধুওঁ, আপোনালোকে ইচ্ছা কৰিলে ধুবও পাৰে। মই চিকা কাপোৰ এখনেৰে এইখিনি বঢ়িয়াকৈ মানে মুচি থৈ দিম। ৰ'ব মই দেখাইছোঁ। এয়া মই গামোচাখন অকণমান ভিজাই লৈছোঁ, আপোনালোকে টাৱেলো ল'ব পাৰে। ভিজাই কিনে পানীখিনি মানে আতি লৈছোঁ। এতিয়া মই এইখিনি ৰ'ব এনেকৈ চিকা কাপোৰখনেৰে মুচি লওঁ। এতিয়া মই মুখখন জিকা গামোচাখনেৰে মুচি ল'লোঁ। ডাইৰেক্ট মই পানীৰে ৱাছ নকৰিলোঁ, মুচি ল'লোঁ। এতিয়া মই মুখখনত ৰাতিটোৰ কাৰণে অকণমান ঘিৰে মাছাজ কৰি ঘি লগাই থৈ দিম। এইটো ঘি হয়, মাছাজ কৰি থৈ দিম। লৈছোঁ, ইমান নহয় আৰু অকণমান লৈছোঁ এনেকৈ। এতিয়া মই এনেকৈ ফিংগাৰেৰে মুখখন এনেকৈ মাছাজ কৰি থৈ দিম। এয়া হৈ গৈছে। লিপছখিনিতো অকণমান দি দিম, আৰু মোৰ লিপছকেইটাও মানে অলপ ড্ৰাই হৈছে। ইয়াত বহুত বতাহ যে, বাহিৰত ওলাই গ'লে মানে এনেকুৱা লাগে ফাটিয়ে যাব নেকি চব স্কিন লিপছ। কাৰণ মোৰ আগতেও স্কিনখন ফাটিছিলে মানে, যেতিয়া মই কেয়াৰ কৰা নাছিলোঁ একো। তো এতিয়া মই যিমান পাৰোঁ সিমান সময় পালে কেয়াৰ কৰোঁ। আজি মই মোৰ অইলটো সদায় ইউজ কৰা অইলটো ইউজ নকৰোঁ, কাৰণ আজি মই এইখিনি এনেকৈ ঘিৰে অকণমান মাছাজ কৰি থ'লোঁ। ঘিৰেও আপোনাৰ স্কিনখন কিন্তু সাংঘাতিক ধৰণে ড্ৰাইনেছটো নোহোৱা কৰে, মানে দূৰ কৰে। এতিয়া আপুনি ৰাতিপুৱা শুই উঠি আপোনাৰ স্কিনখন ইমান ধুনীয়া কোমল হৈ থাকিব, আপুনি মানে লাৰিয়ে গম পাব। হৈ গ'ল এতিয়া। আৰু ঘিটো লাষ্টটো ঘিউটো অপশ্যনেল হয়, আপোনালোকে যদি ইচ্ছা কৰে লগাব পাৰে, যাৰ স্কিনখন ড্ৰাই হয়। আৰু যাৰ ড্ৰাই নহয় নৰ্মেল পানীৰে ৱাছ কৰি মইশ্চাৰাইজাৰ লগাই থ'লেও হ'ব, আপোনালোকৰ ইচ্ছা আৰু এইটো। হৈ গ'ল এতিয়া। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। মই নতুন হয়, মোৰ চেনেলটোত আপোনালোকে এনেকুৱা মানে বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। মই ডেইলি ভ্লগ দিবও চেষ্টা কৰিম, এনেকুৱা কিবা ৰেমেডিজ আনিবও চেষ্টা কৰিম, ৰেচিপি আনিবও চেষ্টা কৰিম, যি পাৰোঁ আৰু আপোনালোকক সহায় হওক বুলি। তো মোকো আগবঢ়াই নিয়ক আপোনালোকে। চাই থাকিব। বাই বাই।